কিশোৰ দা। অ', কেনেকুৱা, ভালে আছে? ভাল তোমাৰ? মই আছোঁ, মই কৃষ্ণাই কৈ আছিলোঁ। ভাল আহ, মানে আৰু ভাল জানেই আৰু কি চলি ক'লে? আছে। ভাল বেয়া বুলি কথা নাই আৰু এতিয়া চলি আছো আৰু। এতিয়া তাকে যেনেকুৱা এটা চিটুৱেশ্যন চলি আছে, আমি ভাল বুলিও ক'ব নোৱাৰোঁ, বেয়াটো চলি আছে বাৰু। বেয়া চলি তো আছে কিন্তু ভাল হৈ সেইটোৱে থাকিব লাগিব। ভাল হ'ব লাগিব। চবেই উম, সজাগ হ'লে ভাল হ'ব। আমি নিজে তাকে সজাগ হ'ব লাগিব চবেই। তাকে গতিকে এতিয়া আপোনাৰ তাত হৈছে মই বাৰু ফোন বহুত খিনি মানুহ হৈছে। হয় হয়। তো প্ৰথমতে মই আপোনাক যিহেতু বহুত এটা বেয়া পৰিস্থিতি চলি আছে, তো সেইটোক উম, সেইটোক হুম। লৈ পেলাই আপুনি কি ক'বলৈ বিচাৰিব? আপুনি কেনেকুৱা অনুভৱ কৰি আছে? নিজকে ছেফ ফিল কৰি আছে নে আনছেফ ফিল কৰি আছে নে কি? কেনেকুৱা ভাবি আছে চাওক আপুনি? চোৱা এতিয়া হয় ছেফ মানে এতিয়া তোমালোক বা ৰাইজসকল যদি ঘৰত থাকে নিশ্চয় ছেফ, হয় তেতিয়া ক'ব লগা একো নাই। উম, যদি আমি ঘৰত সকলোৱে থাকো তেতিয়াহ'লে আমি ছেফে থাকিম আৰু হয় আদাৰৱাইজ বাহিৰত গ'লে নিশ্চয় আমি বিপদ মাতি আনাৰ হ'ব। যেনেকে আমি ৰিচেণ্ট উম, দেখিব পাইছো আমি মানুহবোৰে গোটেই দিল্লীত গৈ হয় নিজামুদ্দীন তাতে গোটেই উম, ইমান দিন নাছিলে আৰু এইবোৰ ওলাই গ'ল। হয় তাৰ উম, পৰা স্প্ৰেড হৈ গৈছে হয় যি দেখিছো বাতৰিত। উম, আৰু বৰ্তমান হয় সেইটোৱে আমি ৰাইজসকলক এটাই কথা উম, ক'ব বিচাৰিছো যে চৰকাৰৰ নিয়ম নীতিসমূহ চলিব মানি লাগে। চলিব লাগে হয়। সেইটো কাৰণ চবেই কষ্ট কৰি আছে হয়। ডক্তৰ, উম, পুলিচ, হয় ৰিপৰ্টাৰ্ছ সকলোৱে। হয়, ডক্তৰ, নাৰ্ছ, পুলিচৰ পৰা ধৰি যিমানসকল লোক আছে ইয়াত উম, আমাৰ বাবে বহুখিনি কৰি আছে আৰু সঁচাকৈ আমি ছাপোৰ্ট কৰিব লাগিব। আপুনি কেনেকৈ টাইম পাছ কৰি আছে? যিহেতু লকডাউন চলি আছে, আমি ওলাই যাব নোৱাৰোঁ বাহিৰত। তো আপুনি একদম কেনেদৰে এই সময়খিনি স্পেণ্ড কৰি আছে? মইতো প্ৰথম কথা মই নেটফ্লিক্সত এইকেইদিন পুৰা চিৰিজবোৰ চালো, চিনেমা হয় চালো, এমাজন প্ৰাইমত কিবা কিবি চালো। উম, নিজে কেতিয়াবা মোৰ চিৰিয়েলখনো চাওঁ, বান্ধোনখন। হয় হয় তাৰপিছত বান্ধোনৰ আমাৰ শ্বুটিং অলৰেডি ষ্টক আছে ষ্টক যিহেতু, হৈ ত' আছে হয় ডাবিংবোৰ মানে উম, হয় বেয়াকৈ ফচি গ'ল মানে। হয় ত' দৰ্শক ডাবিংবোৰৰ কাৰণে মই ঘৰতে উম, গাড়ীত বহি হয় ৰাতি ডাবিং দিওঁ। হয় হয় আৰু অলপ টাইমৰ কাৰণে ৱৰ্কআউট কৰো উম, ঘৰতে। হয় তাৰপিছত ডেইলি লাইফটো যিটো খোৱা লোৱা খিনি চলিয়ে থাকে। উম, তাৰপিছত আৰু কেতিয়াবা হেৰি কৰো, টিকটক বনাও। হয়, সেইটো আমি চাই থাকোঁ বাৰু। আপোনাৰ টিকটক ভিডিঅ'ছবিলাকো চাই থাকোঁ, খুবেই ভাল লাগে। আৰু টিকটকৰে টাইম পাছ হয়। হয় হয় সঁচাকৈ। আৰু আপোনাৰ নবেলছ কেতিয়াবা দৰ্শকসকলেও নবেলছ ৰখি আছে। পঢ়ো। হয় আজিকালি ঘৰত বহিয়ে কিতাপ নালাগে, আজিকালি লিংকবোৰ নবেলছৰ লিংকবোৰ আছে। হয় কোনোবাই লাগিলে মোৰ তাত পায়ে যাব। মানে নিশ্চয় নিশ্চয় কিছুমান ধুনীয়া ধুনীয়া আপুনি নবেল আছে, লিংক সেইবোৰ ফেচবুকতো দিয়া আছে মোৰ। হয় হয় সেইবোৰ লিংক পঢ়িব পাৰে, উম, ধুনীয়া ধুনীয়া নভেলছ আছে। হয়, আপোনালোকে কিশোৰ দাৰ ফেচবুক পেজত যাব, তাত আপুনি গোটেইকেইখন গোটেইকেইটা অ', লিংক পাই যাব আছে আপোনালোকে। আছে বহুত আছে অ'। হয়, তাৰ পৰা আপোনালোকে চাৰ্চ কৰিব পাৰিব আৰু একদম। অসমীয়া চিনেমা আছে, অসমীয়া চিনেমাৰ লিংক আছে, পুৰণা হয় হয় চিনেমা অসমীয়া উম, সেইবোৰ চাব পাৰে। উম। আপুনি ধুনীয়া ধুনীয়া লাষ্ট কোনখন মুভি চালে? মই লাষ্ট চালো ফাইনেল ডেষ্টিনেশ্যন 5। কেনেকুৱা লাগিলে, ভাল লাগিলে নে? ভাল লাগে একদম। এতিয়া বৰ্তমান চিৰিজ এটা চাই আছো, হয় ভেম্পায়াৰ ডায়েৰী। উম, বৰ ধুনীয়া। আমি 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 আৰু তেনে আছে এখন হয় পিহু বুলি আছে, চাব পাৰে পিহু। কি বুলি সৰু পিহু, পিহু বুলি PIHU। হয় 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 পিহু বৰ বুলি ধুনীয়া, সৰু বাচ্ছাৰ ওপৰত। উম, এখন চালো চি বুলি আছে, উম, SHAC। হয় বৰ ধুনীয়া, এইবোৰো চাব পাৰে সকলোৱে। উম। আৰু আপুনি ঘৰত কিবা বনাইছে নেকি? খানা চানা বা কিবা নিজে কিবা বনাব চেষ্টা কৰিছে নেকি এইকেইদিন? মই একদম বনোৱাত বেয়া, বা মই নাজানো। আৰু হয় মই যিহেতু ঘৰত থাকো, মাহঁতে চব বনাই। আৰু এনেই উম, পাকঘৰত কেতিয়াবা হেল্প কৰি থাকো। উম, উম। আৰু এদিন ৰুটি বনালো। মানে দৰ্শকে জানিব বিচাৰে যে কিশোৰ দাই যিহেতু সদায় ব্যস্ত হৈ থাকে, কিন্তু এইকেইদিন ঘৰত আছে কিশোৰ দা। আৰু উম তেওঁ এইকেইদিন ঘৰত অকণমান সহায় কৰি দিছে নেকি? কিবা এটা তেনে ঘৰ মুচি দিয়াতে বা ঘৰ সাৰি দিয়াতে বা কিবা এটা অকণমান কৰি দিয়া তেনেকুৱা। কাৰণ কাৰণ এইটো আমি প্ৰথম কথা, ভাবিব নোৱাৰোঁ। মোৰ নিজৰ দুটা কাপোৰ চাপোৰ এগাল আছিল, সেইবোৰ হয় ধুলো। উম, সেইবোৰ তাৰপিছত এদিনে হেল্প কৰিলো মই কিটচেনত, হয় ৰুটি বনালো। উম, তাৰপিছত বাকীটো এনেই ঘৰৰ পাচলি আছিল, উম, সেইবোৰ উঠালো। উম। ত' কিবা কিবি হয়, আছিল। গতিকে আপুনিও কিবা কিবি কৰি পেলাই হ'লেও টাইম পাছ কৰি আছে। টাইম পাছ কৰিছো, আৰু কাৰণ দিনটো যাব লাগিবতো। হয় হয় হয়। আৰু এক্সাৰচাইজ কৰি আছে নাই আপুনি? এক্সাৰচাইজ মই ডেইলি কৰো। ডেইলি কৰি আছে। হয়, সেইখিনি সকলোৱে কৰিব লাগে, হয় তোমালোকে কৰিব লাগে। আমি নিজেও সুস্থ থাকিবলৈ এক্সাৰচাইজ কৰি থাকিব লাগিব। একদম এক্সাৰচাইজ কৰিব লাগে আৰু পানী খাব লাগে উম, ৰাতিপুৱা।
আৰু এটা কথা ক'ব বিচাৰিছো মই যে কিছুমান বহুতো উৰা বাতৰি চলি আছে মিছ ইনফৰমেশ্যনৰ ভিডিঅ'জ এণ্ড মেছেজেছ মই সেইদিনাও কৈছিলো ভিডিঅ'বোৰ এটা বনাই যে সেইবোৰ উৰা বাতৰি সকলো যেন ফৰৱাৰ্ড নকৰে যদি সেইবোৰ মেছেজ বা ভিডিঅ'জবোৰ যদি মানে গভৰ্ণমেণ্টৰ পৰা মানে অফিচিয়েলি ভেৰিফিকেশ্যন বা WHO পৰা নতুবা NCDC নতুবা ডক্টৰ যদি তেনেকুৱা ভেৰিফাইড নহয় তেনেকুৱা মেছেজ কোনো নকৰিলে হ'ল কাৰণ তেনেকুৱা উৰা বাতৰি বহুত আহিছে মানে মোৰ তাতো বহুত আহিছে হয় নহয় আপুনি এইটো খুব ভাল কথা কৈছে মই স্পেচিয়েলি এই বস্তুটো ময়ো দেখি আছোঁ ছ'চিয়েল মিডিয়াত কিছুমান ব্যক্তি আছে এছামে মানে উৰা বাতৰি বহুতকৈ মানে স্প্ৰেড কৰিবলৈ ট্ৰাই কৰি আছে আৰু এইটো আমি আগবঢ়াই নিনিয়াটো আমাৰ কৰ্তব্য কাৰণ আমি এইটো শ্বেয়াৰ কৰোঁ যিমানে শ্বেয়াৰ কৰিম হয়তো সিমানে মানুহৰ মানে ভুল ধাৰণা এটা আহি যাব গতিকে আমি যদি আমি যদি মানুহবোৰে ভয় খাই আছে বহুত হয় যদি আপোনালোকে ক'ৰবাত দেখে এনেকুৱা বস্তু শ্বেয়াৰ কৰি থকা আপোনালোকে পুলিচক কমপ্লেইন দিব কিন্তু শ্বেয়াৰ নকৰিব বা ৰিপৰ্ট কৰিব আপোনালোকে একদম তো মই সেইদিনা এটা ভিডিঅ' দিছিলো এনেকে যে এনেকে ফৰৱাৰ্ড নকৰিব কাৰণ বস্তুবোৰ জানি শুনি কৰিব লাগে যি কৰা এটা ফৰৱাৰ্ড কৰা মানে 10টা নাচাই নহয় ফৰৱাৰ্ড মাৰি দিয়ে ৰাইট নে ৰং ক'ৰ পৰা আহিছে চ'ৰ্চটো ক'ৰ পৰা সেইটো চাব লাগে আপুনি কিশোৰ দাই ছেফটি প্ৰিকশ্যনছ কেনেদৰে লৈ আছে আপুনি বাহিৰত ওলাই গৈছে নেকি মইতো গ্ৰছাৰী আনিব গ'লো হয় আপুনি যেতিয়া বাহিৰত কিবা নিজৰ কিবা ঘৰৰ বস্তু যেতিয়া আনিবলৈ যায় কাৰণ আমাৰ ডেইলি নিডছ থাকে কিছুমান যেনে শাক পাচলি হ'ল বা কিবা এটা হ'ল আমি আনিবলগীয়া হয় আপুনি মই কেনেদৰে একেবাৰে যায় আনি থৈ দিছো বস্তুখিনি একেবাৰে ভাল লাগিছে যে মানে 1 মিটাৰ ডিষ্টেঞ্চত মানে মানুহবোৰ ৰখিব দিছে আৰু দোকানৰ ভিতৰত যাব দিয়া নাই মানে বাহিৰতে হেৰি কৰিছে লৈছে আৰু চেনিটাইজাৰ ইউজ কৰিব দিছে আৰু এনেইতো আমি মাস্ক ইউজ কৰোৱে ন মই প্ৰায় মাস্ক ইউজ কৰিয়ে থাকো এতিয়া এইটো সময়তো আৰু বেছিকে কৰিছো বাৰু এইটো সময়ত আৰু চেনিটাইজাৰ ইউজ কৰো আৰু দোকানৰ পৰা অহাৰ পিছত কাপোৰখিনি মানে ধুই দিছো আৰু ভিতৰত সোমোৱা নাই এতিয়া চব বস্তুতে ভয় তুমি ক'ব গ'লে এতিয়া কিবা এটা বস্তু দেখিলে এনেকুৱা লাগে এইটো ভয় এতিয়া মোৰ মোবাইল ফোনটো ইভেন মই কেতিয়াবা চেনিটাইজ কৰি থৈ দিওঁ গাড়ীৰ ষ্টাৰিংটো চেনিটাইজ কৰি দিওঁ এতিয়া কৰোণা বুলি ক'বলৈ গ'লে এতিয়া চবতে কৰোণা হৈ থাকিব পাৰে কাৰণ আমি যদি নিজৰ মোবাইলটো আৰু মোবাইলতো থাকিব পাৰে থাকে পইচাখিনি থাকিব পাৰে এতিয়া মোবাইল মানে কি হ'ল এতিয়া কৰোণা বুলি ক'লে যে কিবা এটা বস্তু দেখিলে আমাৰ ভয় ভাৱটো থাকিব লাগে একচুৱেলি তেতিয়াহে আমি ছেফটি হৈ থাকিব পাৰিম চ' বহুত ধন্যবাদ কিশোৰ দা আপুনি ইমানখিনি সময় উলিয়ালে আৰু ইমানখিনি সময় আমাক দিলে আৰু দৰ্শকসকলক বহুতো ভাল ইনফৰমেশ্যন দিলে যাতে তেওঁলোকে ছেফ থাকিব পাৰে আৰু ছেফটি প্ৰিকশ্যনখিনি তেওঁলোকে মানি চলিব পাৰে তেনেদৰে চ' বহুত থেংক ইউ তুমি ফোন কৰিছা ভাল লাগিলে আৰু তুমিও ভালকে থাকিবা ছেফটি হৈ থাকিবা আৰু সকলোকে অনুৰোধ জনাইছো সকলোৱে যেন ঘৰত ভালদৰে থাকে আৰু ঘৰৰ মানুহৰ লগত টাইম স্পেণ্ড কৰে টিভি চাই কিবা চাই বহুত চিনেমা চাই কিতাপ পঢ়ে ভালদৰে থাকিব বহুত কৰিব লাগে বহুত কাম থাকে ফেমিলিৰ লগত থাকি ফেমিলিৰ লগত টাইম স্পেণ্ড কৰিব লাগে আৰু ছেফ থাকিব লাগে ছেফ থাকিব লাগে আপুনি ছেফ থাকিলে আমি ছেফ থাকিম নিশ্চয় কিশোৰ দা বহুত ধন্যবাদ কিশোৰ দা থেংক ইউ ছ' মাছ আৰু বি ছেফ থেংক ইউ